নমস্কাৰ বন্ধুসকল, ইউনিক প্লেটফৰ্মৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক পুনৰবাৰ লাইভ দেখাই বুজাবলৈ চেষ্টা কৰিম কিদৰে ঘৰতে বহি নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ লিংক। অত্যন্ত জৰুৰী এই কাম। আজি আপোনালোকে এই কাম কৰক। অনাগত সময়ত লিংক নকৰা যিসমূহ ভোটাৰ কাৰ্ড থাকিব সেই সকলোখিনি ভোটাৰ কাৰ্ড বিকল হৈ পৰিব। ডুপ্লিকেট ভোটাৰ কাৰ্ডসমূহ কাট খায় এজন মানুহৰ এটা ভোটাৰ কাৰ্ডহে যাতে হয় তাৰ বাবে আচলতে এই ব্যৱস্থা কৰিছে চৰকাৰে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৰে সুবিধা হোৱাকৈ মই লেপটপৰ স্ক্ৰীনত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কিন্তু মোবাইলৰো যিকোনো এটা ব্ৰাউজাৰ খুলি এই কাম কৰিব পাৰিব। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি গুগলৰ হোম পেজটো খুলিব। খুলি তাত মই দেখুৱাৰ দৰে NVSP লিখি চাৰ্চ কৰি দিব। NVSP লিখি চাৰ্চ কৰাৰ লগে তাত প্ৰথম যিটো লিংক আহিব nvsp.in, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলটো আপোনালোকৰ খোল খাই যাব। নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ এইটো হোম পেজ হয়। তাত গৈ আমাৰ তলত যিটো মই কাৰ্চৰ আপোনালোকক দেখাইছোঁ তাত লগ ইন এণ্ড ৰেজিষ্টাৰ বুলি তাত আমি ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকে ইয়াত আগতে একাউণ্ট বনাই থৈছিলে, একাউণ্ট ক্ৰিয়েট কৰি থোৱা আছে, তেন্তে তাত লগ ইন কৰি ল'ব। নহ'লে তলত এটা দেখিছে মই কাৰ্চৰে দেখাইছোঁ ডোণ্ট হেভ একাউণ্ট আছে, ক্লিক কৰিব। ক্লিক কৰি তাত আপোনালোকে মোবাইল নাম্বাৰটো দিব, যিটো মই মোবাইল নাম্বাৰ এটা দিছোঁ ইয়াত লিখি মোবাইল নাম্বাৰটো লিখিব। মোবাইল নাম্বাৰ লিখাৰ পিছত তলত আছে কেপচা বুলি আছে দেখিছে, এই কেপচাটো আপোনালোকে সুন্দৰকৈ টাইপ কৰি ল'ব। টাইপ কৰি মই একচুৱেলি টাইপ কৰি দিছোঁ। মই আপোনালোকক একচুৱেলি লাইভ দেখাই বুজাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে ময়ো আপোনালোকৰ লগতে যেনেদৰে মই কৈ গৈ আছোঁ তেনেদৰে টাইপ কৰি গৈ আছোঁ। তলত যি দেখিছে যিটো মই কাৰ্চৰে দেখাইছোঁ চেণ্ড OTP অপশ্যনটো আছে, চেণ্ড OTP অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকে লগালগ এটা মোবাইলত এটা OTP যাব। OTP 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে OTP তাত বহাব লাগিব। এতিয়া মই OTP তাত বহাইছোঁ 714447। এতিয়া মই ভেৰিফাই OTP কৰি দিম। দেখিলে এতিয়া ভেৰিফাই OTP কৰিলোঁ। ইয়াত আছে দুটা অপশ্যন আছে, আই হেভ এপিক নাম্বাৰ, আই হেভ ডোণ্ট এপিক নাম্বাৰ। আপোনালোকে ইয়াত দিব আই হেভ এপিক নাম্বাৰ, মানে যিটো ভোটাৰ আইডিৰ কাৰ্ডৰ যিটো নাম্বাৰ হয় সেইটো এপিক নাম্বাৰ বুলি কোৱা হয় ইয়াত। সেইটো মই এপিক নাম্বাৰ বুলি দি তলত মই এপিক নাম্বাৰটো মই দি দিছোঁ। যিটো ভোটাৰ কাৰ্ড একচুৱেলি মই লিংক কৰিবলৈ গৈ আছোঁ সেই ভোটাৰ কাৰ্ডটোৰ এপিক নাম্বাৰ মই দি দিছোঁ। লগতে এটা মই পাছৱৰ্ড দিছোঁ, আৰু মনত ৰাখিব পাছৱৰ্ডটো আপোনালোকে মনত ৰখা এটা পাছৱৰ্ড দিব। আৰু তলত এটা অপশ্যন আছে কনফাৰ্ম পাছৱৰ্ড, সেইটো কনফাৰ্ম পাছৱৰ্ড দিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে এটা ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে এটা একাউণ্ট বেলেগকৈ ক্ৰিয়েট কৰি ল'ব লাগিব। একেটা একাউণ্টতে দুটা তিনিটা বা ঘৰখনৰ গোটেইকেইটা একাউণ্ট কৰিব নোৱাৰিব। এইটো মই কৰাৰ লগে লগে পুনৰ এতিয়া আহিলোঁ দেখিছে, মই যিটো নাম্বাৰ দিছিলোঁ OTP পঠাইছিলোঁ সেই নাম্বাৰটো মই তাত দিছোঁ। লগত মই যিটো পাছৱৰ্ড দিছিলোঁ আগতে সেই পাছৱৰ্ডটো মই ইয়াত দি দিছোঁ। দি পেলাই মই কেপচা দি দিছোঁ। পুনৰ কেপচা দি মই এতিয়া লগ ইন কৰিম। মই লগ ইন কৰি দিম। এতিয়া লগ ইন কৰিলোঁ দেখিলে। এতিয়া আকৌ পুনৰ যিটো একাউণ্ট যিটো মানে ভোটাৰ আইডিৰ কাৰণে আমি লিংক কৰিব কৈছিলোঁ সেই ভোটাৰ আইডিৰ এগেইনষ্টত এটা একাউণ্ট খোল খাই গ'ল। ইয়াত যিজক মই কাৰ্চৰে দেখাইছোঁ 3 নম্বৰ অপশ্যনটোত ইনফৰমেশ্যন অফ আধাৰ নাম্বাৰ বাই এক্সিষ্টিং ইলেক্টৰ, তাত আমি ক্লিক কৰক। ক্লিক কৰি পেলাই মই দেখিব এইটোৰ কাম হৈছে 6B, ফৰ্ম 6B যি বুলি আছে দেখিছে নহয়, ফৰ্ম 6B তাত ক্লিক কৰিব। এই ফৰ্ম 6B ফিল আপ কৰিলেহে আধাৰ আৰু ভোটাৰ লিংক হ'ব। ইয়াত আমি ফৰ্ম 6B দিয়াৰ লগে লগে যিটো আমি এপিক নাম্বাৰ দিছিলোঁ, এপিক নাম্বাৰটো দিয়াৰ লগে লগে ভোটাৰৰ ইনফৰমেশ্যনটো নিজে লৈ ল'লে। তলত মই মোবাইল নাম্বাৰটো দি দিছোঁ, এইটো মোবাইল নাম্বাৰটো দিব লাগিব। আৰু ইমেইল ID যদি আপোনালোকৰ আছে দিব, নিদিলেও কোনো কথা নাই। আৰু চব তাত আছে। মই চিলেক্ট কৰিছোঁ আই হেভ আধাৰ নাম্বাৰ, চিলেক্ট কৰিছোঁ। আই হেভ আধাৰ নাম্বাৰ বুলি চিলেক্ট কৰি মই আধাৰ নাম্বাৰটো মই দি দিছোঁ। আধাৰ নাম্বাৰটো দিয়াৰ পিছত তলত আৰু এটা অপশ্যন আছে চাবচোন, প্লেচ বুলি আছে। প্লেচটো যিহেতু মই যোৰহাটৰ, গতিকে মই যোৰহাট বুলি দিছোঁ, ডিষ্ট্ৰিক্ট নেম দিছোঁ যোৰহাট বুলি মই দি দিম। ইয়াত মই যোৰহাট টাইপ কৰিছোঁ। আৰু তাৰ তলত আছে দেখিছেনে কেপচা বুলি আছে, এই কেপচাটো আপোনালোকে টাইপ কৰিব লাগিব 38444। এই কেপচাটো আপোনালোকে টাইপ কৰক। টাইপ কৰাৰ পিছত তাত প্ৰিভিউত ক্লিক কৰিব। প্ৰিভিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেই ছিটটো আহি যাব, গোটেইখিনি ইনফৰমেশ্যনখিনি দেখাব, শুদ্ধ হৈছিলে চেক কৰি ল'ব। তাৰপিছত আপোনালোকে তলত আছে ছাবমিট বুটামটো ক্লিক কৰি দিয়ক।
ছাবমিট বুটামটো ক্লিক কৰাৰ পিছত এনেদৰে ছাবমিট হৈ যাব আপোনাৰ NVSPত ছাবমিট হৈ যাব আপোনাৰ ৰিকুৱেষ্ট আৰু লগতে আহিব এইটো ৰেফাৰেঞ্চ নম্বৰ যদি মোবাইলত কৰিছে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু নহ'লে ৰেফাৰেঞ্চ আইডিটো কপি কৰি আপোনাৰ চব তাৰ তলতে আছে ট্ৰেক ইউৰ এপ্লিকেশ্যন ষ্টেটাছ হিয়াৰ এইটো আপোনাৰ ছাইডত আছে ট্ৰেক কৰিব পাৰে মানে চাব পাৰে যে আপোনাৰ কি হৈছে যিহেতু আমি লিংক কৰাৰ কাৰণে এপ্লাইহে কৰিছোঁ গতিকে লগালগ লিংক হৈ নাযায় কিন্তু মই কপি কৰি পেলাই এইটো ইয়াত মাৰি দিছোঁ মাৰি ট্ৰেকিং কৰিছোঁ চব ইয়াত ছাবমিটেড হৈ গ'ল আৰু মোৰ নিশ্চয় 2-3 দিনৰ ভিতৰত ইয়াত একচেপ্ট বা ৰিজেক্ট বুলি দেখাব কাৰণ ৰিজেক্ট বুলিটো নেদেখায় কোনো কাৰণত কাৰণ সম্পূৰ্ণ ডকুমেণ্টছ মিলি আছে গতিকে এনেকৈ আপোনালোকে কৰিব পাৰিব ভোটাৰ আৰু আধাৰৰ লিংক ধন্যবাদ বন্ধুসকল পুনৰ আহিম